কোন এই মাদানী? মুছলিম মহিলাৰ চেণ্ডেলৰ কোপ খোৱাৰ পিছত ভণ্ড কামালে যেতিয়া দেখিলে মোক এতিয়া নাথুৰাম পন্থীসকলে কোনো গুৰুত্ব দিয়া নাই, তেওঁকতো মুছলমানে কেতিয়াবাই তালাক দিছে। যেতিয়া তেওঁ দেখিলে যে মুছলিম মহিলাৰ কোপ খোৱাৰ পিছত মোক আৰু এতিয়া নাথুৰাম পন্থীসকলে কোনো গুৰুত্ব দিয়া নাই, তাৰপিছত তেওঁ মাদানী চাহাবক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। জেহাদী মাদানীক যিদিনাখন মই পাম চৰিয়াই দাড়ি গোটেইখিনি ছিঙি দিম মাদানী মই। মাদানী কোন? এবাৰ তুমি গুগলত গৈ সাৰ্চ কৰা দ্য মুছলিম 500, তাত 14 নম্বৰত কাৰ নাম আছে চাই ল'বা। 12 মিলিয়ন মানুহ যিকোনো সময়ত মাদানীৰ বাবে প্ৰাণ দিবলৈ প্ৰস্তুত। সেইখিনিতো কেৱল মাত্ৰ জমিয়তৰ মেম্বাৰ, আৰু তাতকৈ বহুগুণে বেছি এনেকুৱা মানুহ আছে যিসকল জমিয়তৰ মেম্বাৰ নহয় কিন্তু মাদানীসকলক ভাল পায় মোৰ নিচিনা। মাদানী ৰাজ্যসভাৰ সাংসদ আছিল। তোৰ কিমান আওকাত? এবাৰ তই গাঁৱৰ মেম্বাৰত জিকি দেখা। আৰে চেহেৰা কমচ কম অলপ ঠিক ঠাক কৰি লোৱা। উগ্ৰপন্থী চেহেৰা বনাই লৈছে একেবাৰে। তোমাক যে দেখাত বলদৰ নিচিনা লাগে সেইখিনি তুমি উপলব্ধি কৰিব নোৱাৰা, সেইখিনি মানুহে জানে। তুমি উপলব্ধি কৰিব নোৱাৰা এই কাৰণে কাৰণ কুকুৰ মেকুৰীৰ নিজকে চিনিব পৰা ক্ষমতা নাই। নিজকে চিনাৰ যিটো গুণ সেইটো থাকিবলৈ হ'লে অলপ ব্ৰেইন থাকিব লাগিব, যিটো তোমাৰ নাই। কোনোবাই পাৰে যদি মাদানীক মাতকচোন, অসমত চাওঁ, মই অলপ কথা পাতো মাদানীৰ লগত। কি জানে কোৰাণৰ বিষয়ে, কি জানে, অকল দাড়ি ৰাখি লৈছে বাছ। দেখাত উছামা বিন লাডেনৰ দৰেই দেখা যায়। তুমি এইবোৰ চেলেঞ্জৰ খেল খেলি নাথুৰাম পন্থীসকলক সন্তুষ্ট কৰি তেওঁলোকৰ পৰা যে কিবা ফাইদা উঠাব বিচাৰিছা সেইটো মানুহে বুজি পাইছে। সেইকাৰণে তোমাক কোনো মানুহে আজিকালি গুৰুত্ব নিদিয়ে। তোমাৰ লগত ধৰ্মীয় বিষয়ত বিতৰ্ক কৰাৰ প্ৰশ্ন এইকাৰণে নুঠে, তোমাৰ মূৰত গোবৰ আছে, কাৰণ তোমাৰ মূৰত মগজু নাই। চৰম পৰ্যায়ৰ নীলাজ গাধ এটা, যি মূৰ্খই ক'ব পাৰে যে কাবা শ্বৰীফ আল্লাহৰ মূৰ্তি, তেনেকুৱা গাধৰ লগত কোনো জ্ঞানী মানুহে ধৰ্মীয় বিষয়ত বিতৰ্ক কৰাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। যদি তই সাধাৰণ জ্ঞানৰ ওপৰত LP স্কুল বা ME স্কুলত যিবোৰ শিক্ষা দিয়া হয় এইবোৰৰ ওপৰত যদি তই ডিবেট কৰিব বিচাৰা, ছায়েন্স ষ্টাডি মিডিয়াত আহি যাবি।